তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জন ফৰ এক্স। তো কি খবৰ আপোনাৰ নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ বৰ্তমান। ঠিকে আছে। তো আজি ভিডিঅ'টো মই আজি ৰাতি আৰম্ভ কৰিলোঁ, এনেই কৰিলোঁ মানে এনে কৰিলোঁ আৰম্ভ। তো চাই থাকক পুৰা একদম এণ্টলৈকে নে কি। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণ হৈছে মোক আজি ভাত বনাব দিছে মায়ে, সেইকাৰণে তো চাই থাকক মা কি কৰে চাওঁ বলক। এই দেখা পাইছে মায়ে এইবোৰ একদম পানী কিবা কৰি আছে। অ' ভাই এইটো গৰম হৈছে বে, ইয়াতে তেল দিব লাগিব। ৰবা জাৰা দিয়ে তেনেকা থৰচা তেনেকা। এই যে আলু ভাজি অস্ত্ৰ कैसे डूबे ये भाई তো মই বনাই লম নে কি? ভাত খাইছ না খাইছ মা? খাইছ আইছ এটা শক্তি হৈছে চাং দেখা নাপাং আমাৰো বৰ্তমান ভাত হ'ল, এতিয়া বাঢ়িব লাগে আৰু খাব লাগে। এই যে আলু ভাজি আৰু এই যে ভাত কোনে বনাইছে বাৰু? আমাৰ জনাই বনাইছে। গুড মৰ্ণিং গাইজ, বৰ্তমান উঠিলোঁ মই। কালি ভিডিঅ'টো বনালোঁ হ'ল আৰু ভাত খোৱাৰ পিছত, তো এতিয়াহে বনালোঁ। তো চাই থাকক নেকি। আৰু এইফালে বৰ্তমান ককাই কৰি আছে মেগী পাৰ্টি। এই যে আৰু এইবোৰ কি আপোনালোকেতো নাজানেই চাগে, এইবোৰ হৈছে হাঁহৰ পোৱালি। গাইজ বৰ্তমান মোক পাপৰ ভৰাব লগা দিছে মেথনাত। এই যে এইকেইটামান ভৰাই লওঁ পুৰা, মানে দোকানত পাপৰহে কৈছে এতিয়া এই ভৰাব লগা দিছে। এইফালে মা পাপৰ ভাজি আছে, এই যে আৰু আছে এইবোৰ। গাইজ পাপৰ ভজা হ'ল আৰু ভৰোৱা হ'ল বৰ্তমান। আৰু আহিলোঁ এই যে পাপৰ লৈ আহিলোঁ এক পেকেট, আৰু তাতে কিমান যে খাইছোঁ হিচাপ চাৰা। আজি আৰু ব্ৰাইটনেছটো অলপমান বেছি কৰে বাঢ়াই দিছে সদায় সজুৰে বতাই। এই ব্ৰাইটনেছ কাম কৰ ৰে, ব্ৰাইটনেছ থোৰা জ্যাদা हो गया है না, ব্ৰাইটনেছ কৰিব বেছি হৈছে আজি একদম। কি কৰোঁ কি নকৰোঁ লাগি আছে পুৰা, কিন্তু এই ফুলটো চালে এইবিলাক একটা ভাল লাগে এইটো। অ' মাই জকছ গাইজ মা মোক মাতি আছে দোকানত, দোকানখন বোলে বন্ধ কৰে। তো বলক দোকানতে যাওঁ, বন্ধ কৰিব পৰা নাই বোলে। এনেকুৱা গৰম কিয় ৰে আজি। কি বন্ধ কৰিব পৰা নাই নেকি? এইটা থব লাগিব। এই কেমেৰা কৰা আৰু এনেকৈ ধৰি থাকা, এনেকৈ ধৰি থাক মোৰ ফালে দে এনেকে ধৰি থাকিবা দে। কি কওঁ নুখুলিলে হ'ব নেকি? অহাই গৈ হেৰি কৰে দেখ খালি। কি এই যে হাত মে কিয় কৰে এই ফুটা দিয়া। কৈ গাইছ দোকানখন পুৰা বন্ধ কৰি লওঁ। এই যে ইয়াৰ এই যে তালা মাৰবা লাগছে, এই যে তালা এই কৰা
বলক দোকান বন্ধ কৰা হ'ল দেখত যাওঁ কি এইফালে মায়ে বোলে ভাত বাঢ়ে হ'ব হ'ব তোৰ থাকে অলপ দিলে হ'ব গখীৰ গম দিছে এইটো এইফালে মাউম এই যে এইফালে শাক আজি এইফালে ভ্লগিং ষ্টাৰ্ট দিছে ভ্লগিং নতুন ভ্লগাৰ য়েছ য়েছ ভ্লগাৰ আমাৰ গাঁৱৰ নতুন ভ্লগাৰ এই যে পুৰা গোটা ছাবস্ক্ৰাইব কৰিবি গাইছ চুলি কাটি আহিলোঁ বৰ্তমান এই এনেকৈ কাটিলোঁ এতিয়া আহিলোঁ বৰ্তমান পথাৰত ঘূৰিব এই যে আমাৰ এই যে বড়ো আছে আৰু সেই যে কথা চাপৰি আছে উইলি মাৰি আছে এই উৰ থাকক আমি অলপমান ঘূৰি আহোঁ ইফালে নেকি